নমস্কাৰ, মোৰ নাম ইমিঞ্জুলা বৰুৱা। মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰদেৱ সংঘ সামাজিক গোটৰ সমূহ বিষয়ববীয়া কৰ্মকৰ্তাৰ সৈতে সকলো সদস্যলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰদেৱৰ ৫৩৩তম জন্ম জয়ন্তী উপলক্ষে অনুষ্ঠিত কৰা বক্তৃতা প্ৰদান প্ৰতিযোগিতালৈ মই বক্তৃতা দিবলৈ প্ৰয়াস কৰিছোঁ। ভুল হ'লে ক্ষমা কৰি দিব। মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰদেৱ উত্তৰ পূব ভাৰতৰ এগৰাকী মহান বৈষ্ণৱাচাৰ্য। অসমত এটি প্ৰাচীন গৌতম গোত্ৰীয় ব্ৰাহ্মণ পৰিয়ালত ১৪৮৮ খ্ৰীষ্টাব্দৰ ফাগুন মাহৰ শুক্লা একাদশী তিথি বৃহস্পতিবাৰে বৰ্তমানৰ নগাঁও জিলাৰ নলচা গ্ৰামত মহাপুৰুষ শ্ৰী শ্ৰী দেৱ দামোদৰদেৱৰ জন্ম হয়। দেৱ দামোদৰদেৱৰ পিতৃ পণ্ডিত সদানন্দ দিছ আৰু মাতৃৰ নাম সুশীলা দেৱী। দেৱ দামোদৰদেৱে পিতৃৰ তলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল যদিও উচ্চ শিক্ষাৰ বাবে পণ্ডিত কলাপ বল্লভ ভট্টাচাৰ্যৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল। আই সতী দেৱী নামৰ এগৰাকী গুণৱতী ৰূপৱতী ব্ৰাহ্মণ কন্যাৰ পানী গ্ৰহণ কৰিছিল যদিও প্ৰথমা সন্তান প্ৰসৱৰ সময়ত পত্নী কন্যা দুয়োগৰাকীৰ অকাল বিয়োগ ঘটে। তাৰ পিছত তেওঁ ব্ৰহ্মচাৰ্য পালন কৰে। দেৱ দামোদৰদেৱৰ প্ৰথম শিষ্য তেওঁৰ ভতিজা শ্ৰী শ্ৰী মুকুন্দদেৱ। তেওঁৰ প্ৰধান শিষ্য আছিল গদ্য সাহিত্যৰ জনক মহাপুৰুষ শ্ৰী শ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য ভট্টদেৱ। গুৰু দেৱ দামোদৰদেৱে বৈদিক বৈষ্ণৱ ধাৰাৰে শ্ৰীশূদ্ৰ জাতি জনজাতি অনুসূচিত জাতি ব্ৰাহ্মণ চণ্ডাল আদিক একেডাল এনাজৰীৰে বান্ধিছিল। তেওঁৱে আছিল বিশ্বত সৎসংগ আৰু পূৰ্ণাংগ সত্ৰ পাটবাউসী সত্ৰৰ প্ৰতিষ্ঠাপক। আহোম ৰাজ্য, বিজয়নগৰ ৰাজ্য আৰু কোচ ৰাজ্যৰ পৰা গুৰু দেৱ দামোদৰদেৱে যথেষ্ট শ্ৰদ্ধা আৰু সন্মান পাইছিল। বৰ্তমানলৈ গুৰুজনাৰ দ্বাৰা ৰচিত ভালেকেইটা সংগীত উদ্ধাৰ হোৱাৰ লগতে তেখেতে লিখা ৪খন গ্ৰন্থৰ সম্ভেদ পোৱা গৈছে। স্বৰ্গদেউ চুকাফাৰ বৰ অসমৰ সমন্বয়ৰ প্ৰকৃত প্ৰাণ সঞ্চাৰকাৰী এইগৰাকী মহান বৈদিক বৈষ্ণৱ গুৰুৰ ১৫৯৮ খ্ৰীষ্টাব্দৰ বহাগ মাহৰ শুক্লা প্ৰতিপদ তিথিত কোচবিহাৰৰ বৈকুণ্ঠপুৰ সত্ৰত মহাজীৱনৰ নাট সামৰণি বৈকুণ্ঠ গমন হয়। ধন্যবাদ।